বাপৰে ইমান ডাঙৰ লাইন ই প্ৰফেচনেল মেকআপ আৰ্টিষ্ট এণ্ড লৰিয়েল বিউটি পাৰ্লাৰ আহিব দেই সকলো এখন এনেকৈ খুলিয়ে মই ইয়াত জোতাযোৰ খুলি লৈ ৰাখিছোঁ যিহেতু এইফালে চাই দিয়া বিকি দেবা চাই দিয়া এইফালে একপাক ঘূৰি চাওঁ আকাশ আৰু আমি এনেকৈয়ে দলৰ ফালে আগবাঢ়ি গৈ থাকিলোঁ আৰু ইয়াৰ ৰাস্তাটো দেখিছে ইমানেই নিজান হৈ আছিলে তাৰ পৰা আমি পানী ঢালিবৰ কাৰণে এনেকুৱা ঘটি লৈ লৈছোঁ কলচী আৰু বেলপাত লৈ পিনি বজাৰ সমাৰ কৰিলোঁ কৰি পিনি এতিয়া যাম খোজকাঢ়ি যাব লাগিব গাড়ী এঠাইত থ'লোঁ এতিয়া খোজকাঢ়ি গৈ আছোঁ চাই থাকক আৰু আমি আহিছোঁ মোৰ সৰু ভণ্টি এজনী প্ৰিয়াক্ষী আৰু ইয়াত বিটু আৰু মই ভাইটি আৰু দুটা ভাইটি আহিছে আমি একেলগে গৈ আছোঁ এইকেইজনী আগতে খোজকাঢ়ি গ'লেই মোৰ কাৰণে মই অকলে অকলে খোজকাঢ়ি এতিয়া গৈ আছোঁ আৰু এতিয়া আমি পানী ল'বলৈ পুখুৰী পাৰৰ যিহেতু বৰপুখুৰী পাৰৰ পৰা আমি পানী ল'ম সেইকাৰণে পুখুৰী পাৰলৈ গৈছোঁ পানী তুলিবলৈ পানী লৈ আহিলোঁ আৰু এয়া চব ভিতৰলৈ সোমাই দেখিছোঁ ইমানেই ডাঙৰ লাইন বহুত বেছি দীঘল লাইন হৈ আছে কাৰণ আমাৰ অলৰেডি বহুতে দেৰি হ'ল আমি ভাবিলোঁ আজি হ'লগৈ আৰু আমি আৰু ওলাব নোৱাৰোঁ তাৰপৰা দেখিছোঁ ইমানেই বিৰাট ডাঙৰ লাইন আৰু আমি একদম গৈ চুকত লাইন পাতি আকৌ থিয় হ'লোগৈ আমাৰ পিছতো মানে বহুত বেছি লাইন হৈ আছিল দেখিছে আপোনালোকে কিমান মানুহ লাইন পানী ঢালিবলৈ মানে থিয় হৈ আছে শিৱ ভক্ত বাপৰে বাপ আৰু যেনে তেনে এডোখৰ জেগাত ৰৈ মেলি অলপ দূৰ আগুৱাই আহি এয়া দলৰ ওচৰ বিষ্ণু দলৰ ওচৰত পাইছোঁহি পাই দেখিছে আমাৰ পিছতো বহুত লাইন লাগি গ'ল বাপৰে চাওকচোন ইমানেই লাইন আকৌ বহুত বেছি আমাৰ পিছতো লাইন লাগি গ'ল আৰু মই সেইকাৰণে অলপ ক্লিপ ধৰি ৰাখিলোঁ ইমানেই লাইনত থিয় হৈ যেনে তেনে অলপ ৰাতিপুৱাব হ'ল আৰু সেইটো কাৰণে ভাবিলোঁ কি অকণমান আৰু আমি গৈ পাওঁগৈ মানে ৰাতিয়ে পুৱাই থাকিলে ফাইনেলি আমি আহি একদম দলৰ ওচৰ পাই গ'লোঁ আৰু গৈ পাই আমাৰ হাঁহি দেখিছেনে যেনে হ'লেও অকণমান মুখত হাঁহিটো ওলাইছে আৰু চবেই আমি মানে ফাইনেলি পালোঁহি ইমান দেৰি ৰখি আৰু এতিয়া পানী ঢালিলোঁ পানী ঢালি এতিয়া এয়া শিৱ আৰু এতিয়া ধূপ জ্বলাবলৈ আহিছোঁ আৰু আমি চাকি দিলোঁ ধূপো জ্বলালোঁ পানীও ঢালিলোঁ বাজি গ'ল আৰু এয়া মন্দিৰত এতিয়া আৰু ইয়াত এক্সট্ৰাকৈ দিছে চাই দে এতিয়া চব ৰেডি ইয়াত ফটো মাৰি ল'লোঁ শিৱ বাবাৰ লগত দেখিছে আৰু এয়া ভণ্টি আহিছে ইয়াত তুল আহিছে আমি এতিয়া দলৰ পৰা ওলাইছোঁ চব কাম ক্লিয়াৰ কৰিলোঁ ৰাতিপুৱাটো আজি বহুত বেছিয়ে ভাল লাগিলে কাৰণ আগতে ইমান সোনকালে শুইও নুঠোঁ আজি বহুত সোনকালে আহিছোঁ আমি সকলোলৈকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ সকলোবোৰ আহিব আমাৰ শিৱসাগৰত শিৱৰাত্ৰি চাবলৈ যিহেতু 5 দিনীয়াকৈ পাতিছে এইবাৰ আৰু আজি আৰম্ভণি দিয়ে এইফালে মানে অকল পুৰুষখিনি ওচৰে পাৰৰ পৰা আৰু এতিয়া আমি মেইন গেট পালোঁহি আৰু এইফালেদি আমি এতিয়া ওলাই দিম আৰু এতিয়া ইয়াত পূৰা দোকান পূৰা ইয়াত ভিৰ লাগি গ'ল শিৱৰাত্ৰি ওলাই আহিয়ে দলৰ কাষেদি নামি আহি এয়া চব এয়া দোকান লাগি গ'ল মেলা আৰু আমি খোজকাঢ়ি এতিয়া গাড়ীৰ ওচৰলৈ আহি আছোঁ ঘৰলৈ যাবৰ কাৰণে এই দেখো পাৰৰ মানে কিনাৰে আহি আছোঁ আৰু এইবোৰ টুকুলো মন লগা ভণ্টি এজনী ক'ৰ পৰা আহিছে হা অৰুণাচল পূৰা আহি আছোঁ আৰু এতিয়া বহুত দোকান খোলা নাই আৰু খুলিব আৰু কিছুমান দোকান খোলা নাই দিছে আৰু এইটো কিমান 20 টকা 10 টকাত নিদিব কাপ প্লেটৰ পৰা আদি কৰি এইবিলাক চব ওলাইছে যি লাগে আৰু চব নিব পাৰিব আহিব যিহেতু এবাৰ 5 দিনীয়াকৈ পাতিছে আমি এতিয়া গাড়ীৰ ওচৰৰে পাই গ'লোহি গাড়ীত উঠিম আৰু মই এয়া জেলেপি লৈ ল'লোঁ এইটো হৈছে আমাৰ মেইন বস্তু ভৰিয়ে মানে হাত এনেকৈ খোজকাঢ়ি আহিছে চেণ্ডেলযোৰ লৈ গুচি গ'ল কোনোবাই এনেকুৱা বাৰু মানুহে কৰিব লাগেনে চবৰে চেণ্ডেল আছে মোৰো চেণ্ডেল আছে
এই ভাগত চেণ্ডেল নাইকিয়া হৈ গ'ল এতিয়া খালী ভৰিয়ে খোজকাঢ়ি পুখুৰী পাৰটো আহি গ'ল এতিয়া আমি জেলেপি ল'লোঁ এতিয়া ঘৰ গৈ থাকোঁ তাৰপৰা আকৌ মই দোকান আহিব লাগিব মোৰ পাৰ্লাৰলৈ আহিব দেই চব আৰু এইটো হৈছে কি ফাইনেলি মই আহি আকৌ পাৰ্লাৰ পাই গ'লোহি ঘৰলৈ গৈ আকৌ পাৰ্লাৰ আহি পালোহি এতিয়া 10টা বাজিলে শিৱৰাত্ৰি হয় সেইটো কাৰণে সোনকালে দোকান খুলিছোঁ মানে মই সদায় 11 মানে 10:30 11টা বাজি যায় আৰু মই দোকান খোলোতে অলপ দেৰি হয় ঘৰৰ পৰা অহা আৰু আজি ইমানেই সোনকালে উঠিলোঁ 3টামান বজাতে গৈ লাইন পাতি আছোঁগৈ তাত চাকি দিলোঁ শিৱৰ মানে শিৱলিংগত পানী ঢালিলোঁ আৰু চাকি বন্তি জ্বলাই আজৰি হৈ 8টামান বজাত ৰেডি হৈ আকৌ ঘৰ গ'লোঁ ঘৰৰ পৰা আকৌ দোকান আহিলোঁ একোৱে খোৱা নাই এতিয়ালৈকে আৰু মোৰ নিজৰো এইখনো মোৰ আছে মানে ঘৰ আৰু মই আচল ঘৰৰ উপৰিও মই ইয়াতো মোৰ ঘৰ বুলিয়ে ভাবোঁ আৰু এইখনে মোৰ পাৰ্লাৰ দেখাম আপোনালোকক অলপ কেনে আৰু ব্লগটো সামৰিব লাগিব যিহেতু সামৰা নাই সেইটো কাৰণে মই ভাবিলোঁ সামৰি দিওঁ ভিডিঅ'টো আৰু এইটো মানে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে শ্ৰী মানে শিৱৰাত্ৰিৰ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ এইবাৰ 5 দিনীয়াকৈ পাতিছে শিৱৰাত্ৰি শিৱসাগৰলৈ এপাক হ'লেও আহিব যদি শিৱসাগৰৰ ফ্ৰেণ্ডে চোৱা নাই মানে মোৰ ভিডিঅ'টো মানে ক'ৰ পৰা চাইছে এনেই এজন ফ্ৰেণ্ডো বেলেগৰ পৰা চাব পাৰে ন আপোনালোকক নিমন্ত্ৰণ জনালোঁ শিৱৰাত্ৰি চাবলৈ আহিব আৰু মোৰ পাৰ্লাৰত এপাক হ'লেও সোমাব কাৰণ ইমান মানে মই দেখাই দিম চেণ্ট্ৰেল মাৰ্কেটৰ পৰা আহিয়ে আমলাপতি হেমচন্দ্ৰ বৰুৱা পাৰ্কৰ অপজিটত মোৰ পাৰ্লাৰ হয় এবাৰ হ'লেও আপোনালোক আহিব মোৰ পাৰ্লাৰৰ ইয়াত আজি চাকি ধূপ জ্বলালোঁ আহি পাই পিনি আৰু এখন মোৰ পাৰ্লাৰ দেখিছে আৰু এজনী মই গ্লাছত দেখাই দিছোঁ এইখন মোটামুটি এতিয়া মই বস্তু তেনেকৈ ডেক'ৰেশ্যন কৰা নাই এইবোৰক এনেকৈ বস্তুবোৰ থৈ দিওঁ এনেকৈ ইয়াতো এনেকৈ অলপ আছে তো এইখন আৰু এইটো ওপৰত আছে মোৰ পাৰ্লাৰ আৰু এইটো ৰাস্তাটো সেইফালে এইখন জয়ন্তী হোটেল বুলি কয় আৰু এইফালে অলপ গৈ চেণ্ট্ৰেল মাৰ্কেট পায় এই তিনিকুণীয়া পাৰ্কখনৰ অপজিটত আৰু তলত মোৰ এখন চাইনবোৰ্ড ব্লেক কালাৰ দেখিয়া আছে লাগিয়ে থাকিব গতিকে ওপৰলৈ উঠি আহিলেই হ'ব চাইডেদি আহিব দেই আৰু এইখন এনেকৈ আছে মোৰ দৰ্জাখন অলপ মাৰি দেখাই দিছোঁ হ'ব এইটো মোৰ পাৰ্লাৰৰ নাম লৰিয়েল লাকি প্ৰফেচনেল মেকআপ আৰ্টিষ্ট এণ্ড লৰিয়েল বিউটি পাৰ্লাৰ আহিব দেই সকলো এখন এনেকৈ খুলিয়ে মই ইয়াত জোতাযোৰ খুলি ৰাখিছোঁ যিহেতু সকলো আহিব বুলি আশা থাকিলে আৰু এইটোৱে আছিলে মোৰ ব্লগ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰবাৰ নতুন ব্লগত লগ পাম তেনেহ'লে বাই লাভ ইউ অল হরে হরে শম্ভু 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 মহাদেব